আসসালামু আলাইকুম বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটি খবৰ লৈ। দেশজুৰি চৰ্চাত থকা এটা বিষয়, এই বিষয়টো হৈছে হিজাব। পিছে কিয় ইমান চৰ্চাত এই হিজাব, মই আপোনালোকক জনাম। স্ক্ৰীনত যিটো আপোনালোকে যিজনী ছোৱালীৰ ছবি দেখা পাইছে, এইজনী ছোৱালী হৈছে কৰ্ণাটকৰ মুস্কান খান। পিছে ছোৱালীজনী বুৰ্খা পিন্ধি কলেজত গৈ আছিল। কলেজৰ সন্মুখত কিছু লোক তেওঁক ঘেৰাও কৰি কয় যে তুমি বুৰ্খা পিন্ধি কলেজত যাব নোৱাৰিবা, কিন্তু ছোৱালীজনীয়ে তেওঁলোকৰ কথা নামানি তাই আল্লাহু আকবৰ ধ্বনি দি সেইঠাইৰ পৰা গুচি আহে। পিছে এই বিষয়টো লৈ বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছে। আলিগড় বিশ্ববিদ্যালয়তো প্ৰতিবাদ কৰিছে, কলকাতাতো প্ৰতিবাদ কৰিছে। আৰু ছোৱালীজনীৰ লগত কেনেকুৱা দুৰ্ব্যৱহাৰ কৰা হৈছে এই ভিডিঅ'টি দেখুৱাই লৈছোঁ। নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।